ঠিকে আছে তেনেহলে আপুনি কেনেবাকে আমাৰ মইনা ঘৈণীয়েক নহয়তো এই যদি কেনেবাকৈ নবৈ হ'ব পাৰে নেকি বিয়া পতা এসপ্তাহ হৈ এক মিনিট মইনা মানে এইটো কোনো মইনা চইনা ঘৰ নহয় ইঞ্জিনিয়াৰ অনুজ বৰদলৈ ঘৰ এই ইঞ্জিনিয়াৰ অনুজটোৱে এই আমাৰ মইনা এই মানে অনুজটো তাৰ উষাকি নাম মানে স্কুলীয়া নাম তাক আমি ঘৰতে মইনা বুলি মাতো মাতকচোন তাক মোক দেখা লগে লগে এই তাইটি বুলি কেনেকৈ সাপত মাৰি ধৰিব শনিবাৰে মোক দাঙিয়ে দিয়ে তোৰ যেতিয়া হোৱা বুলি গম পালো ইয়াতো কেলৈ লৈ আছা আমাৰ চিনাকিটো আকৌ দিয়াই নাই নহয় মোৰ চিনাকি মই নিজেই দিম মই মানে এই আপুনি যে ক'লে ইঞ্জিনিয়াৰ অনুজ এই মানে আমাৰ মইনা এই ওচৰ সম্বন্ধীয় এক বুঢ়া মোৰ নাম মানে নমস্কাৰ মোৰ নাম যাদৱ লখিমপুৰ থাকিব লাগিব ট্ৰেইনিং দিবলৈ ইয়ালৈ আহিছে ট্ৰেইনিং মানে আমাৰ বোৱাৰীজনীয়ে বোলে অসমীয়া ৰীতি নীতি এইবোৰ একোডালেই নাজানে এই আমাৰ অসমীয়া বোকা পানীৰ লগত জড়িত মানে আমাৰ লোক সংস্কৃতিৰ কথা কৈছে কি মোৰ ছোৱালী কি গাঁৱলীয়া ভূত বজাবলৈ আহিছা নেকি এইবোৰ শিকাই কি কৰিব কি আছে লোক সংস্কৃতি বুলিবলৈ যিবোৰহে আছে এই কি নাই হে অসমীয়া লোক সংস্কৃতিৰ বিষয়ে আপুনি কি জানে একো নাজানে আৰু জানিবলৈ মোৰ ইচ্ছা নাই ভুল বজাৰ চিৰাচিৰি কৰি দিলে কিন্তু বজাবলৈ এই আপুনি যে ক'লে আমাৰ ছোৱালী মানে আপুনিয়ে তোমাৰ আগতে আচলজনীয়ে চাইছো আমাৰ গাঁৱৰ বোৱাৰী মহিলাৰ লগত এওঁনো কি অমিল আছে তাকে মই চাইছো এই বুঢ়া বয়সত চুলি কুটা ফুটুতে কাটে ধুতিয়ে কুৰ্তাই পিন্ধাই হাতত যদি ভূটাটো তুলি দিয়া গোটেই জনা বুধিন্দাই হবা সাংবাদিকটোৱে আমাৰ ছবিজনক সঁচা মই কিন্তু ডিএছপি মঞ্জুলাৰ ওপৰত সন্দেহ হয় তাইকে বেটিৰ স্বাৰ্থৰ কাৰণে এনেকৈ আপোনালোকৰ পিছত দৌৰি আছে আপুনি ঠিক আছে কৈ থাকোতে আপুনি একো টেনশ্যন নল'ব মই এতিয়া আহিছো অ'কে এইখনো বাৰু জাবৰ মাজত পেলাই থলে এই অধৰ্মী কামটো কোনে কৰিলে জানা নেকি কৃষ্ণ এই দেৱতা ভগৱানৰ লগত মোৰ একো সম্পৰ্কই নাই আৰে মোৰ বাবে আচল ভগৱান হৈছে তোৰ মানে টকা আৰে টকা হলে তোৰ মাৰ্বলৰ মন্দিৰ বনাই তাতে ভগৱানক বহুৱাই থ আৰু ভাৰতবৰ্ষৰ পৰা আপোনাক লগাই দিয়ে টিলিং টিলিং পূজা কৰা আৰে পূজা কৰাটো ভগৱান নিজেই গুচি আহিব কি কোৱা হে
তুমি ভগৱানক টকাৰে কিনিবা ঐ মাৰ্বলৰ মন্দিৰ বনাই ভিতৰত বহাই থবা আরে করাইটো করিয়ে আছে মন্দিৰলৈ মোটা অংকৰ দক্ষিণা দিয়া সকলে দক্ষিণা টকা ক'ত পায় আপুনিতো নাজানে আচলতে বেছিভাগ টকা আহি যায় বাদ দিয়ক এইবোৰ ক'বলৈ গ'লে বহুত টাইম হ'ব কাইলৈ মই আমাৰ হোটেলত এটা পাৰ্টি দিছোঁ পাৰ্টি মানে খানা খানা আপুনিও যাব লাগিব এই ৰাতি মহানগৰীখনৰ মাদকতাৰ অলপ সোৱাদ ল'ব তেতিয়াহে বুজি পাব আমাৰ এই মহানগৰী পৃথিৱীখন কেনেদৰে চলি আছে মিছ নকৰিব কিন্তু আহিব দেই সুন্দৰ বৰ সুন্দৰ গীত আহে আপুনি মেডাম পাৰিছে পাৰিছে ধুনীয়া বৰ সুন্দৰ গাইছে আপুনি সুন্দৰ সুন্দৰ ডিএসপি মঞ্জুলা আরে আজি আমার এই পার্টিটো আপনি চিফ গেস্ট কিন্তু পার্টিটা হঠাতে কিহৰ কাৰণে আয়োজন কৰা হ'ল বা কিয় আপুনিয়ে কোৱা নাছিল জানো গোটাই থব আনন্দৰে খাম আৰু দুটামান ইম্পৰ্টেণ্ট কথাও পাতিম খাওঁ বাৰু এখন ছবিখন বান্ধিছে ছবি এখন খালী হৈছে আপোনাৰ নাথাকিব পাৰে কিন্তু মোৰ আছে পিছলে আমাৰ কথা ইয়ালেহে লাগে আরে মেইন খেলটো আপুনিয়ে খেলি আছে নিউজ কৰাটো আমাৰ দায়িত্ব আমি কিবা এটা ক্লু পাইছো আরে কি করে কৈ থাকক না আপুনি আমাৰ হোষ্টেলটোৰ পাছতে আপুনি কিয় লাগি আছে ক্লু পাইছে সালা থুই ক্লু পাইছে আপুনি আপুনি নাজানে সাংবাদিক মহোদয় এইবোৰ আৰু এখন বেলেগ খেল চলি আছে এইবোৰ কি কৈছে আপুনি আরে মোৰটো সন্দেহ হয় এইবোৰ আৰু এখন ব্যক্তিগত স্বাৰ্থৰ খেল চলি আছে আছে মেধা সেয়া জানোতো মই আমি দুটা একেখন কলেজতে পঢ়িছিলোঁ আমি দুটা ভাল ফ্ৰেণ্ডো আছিল অকল ভাল ফ্ৰেণ্ডেই নহয় আমাৰ মাজত ভাল প্ৰেমো আছিল বহুত ভাল পাইছিলোঁ তোমাক কিন্তু তোমাৰ প্ৰেম কৰিবলৈ সময় নহ'ল দিনে ৰাতি কেৱল নিচা লগ বন্ধুৰ লগত পৰি ডান্স ল'বলৈ ল'লা আৰু লাহে লাহে সপোনে অকণমান ভাল পোৱাখিনি নোহোৱা হৈ গ'ল এবাৰ চিন্তা কৰিলা জানা আৰু সেইবোৰ কলিজাত জুই লগাই তুমি আঁতৰি গুচি গ'লা আৰু সেই কুৰা জুয়ে মোক প্ৰতিশোধৰ দাবানল কোবাই দিনে ৰাতিয়ে খেদি ফুৰিছে নহয় মোক তুমি ধ্বংস কৰিবলৈ উঠি পৰি লাগিছা মিছাতে সন্দেহ কৰি আমাৰ হোষ্টেলটোলৈ পুলিচ পঠিয়াই এনকুৱাৰী নামত তুমি যি টৰ্চাৰ আৰম্ভ কৰিছা তাৰ অৰ্থ কি হ'ব পাৰে তাৰ অৰ্থ এটাই তুমি মোক যিমানেই টানকৈ নোপোৱা কিয় এটা ব্যক্তিগত সম্পৰ্কৰ যিকোনো বহুত আছেই কিয় কিন্তু এই বিষয় আছা সেই ৰাস্তা যদি সলনি নকৰা তেন্তে তোমাৰ সেই কাৰাগাৰৰ চাৰিবেৰৰ মাজতে হ'ব তেতিয়া হয়তো ব্যক্তিগত সম্পৰ্কবোৰ কথা চিন্তা কৰি লাভ নহ'ব বাৰু বাদ দিয়ক ব'লা ভিতৰলৈ যাওঁ অলপ পাৰ্টি খোৱা জাফৰ মেডাম ভিতৰলৈ লৈ যাওঁ ব'লা তুমিও ব'লা বহু দিনৰ মূৰত একেলগে হোটেলত পাৰ্টি কৰিছোঁ পুৰণি কথাবোৰ বাগুলিয়াই মই গৈ আছোঁ জাফৰ মেডামক লৈ যাওঁ ভিতৰলৈ নহয় মেডাম আপুনি ড্ৰিংকছ কৰিব নেকি ড্ৰিংকছ ইটছ অ'কে লৈ যাওঁ না বাইদেউ
আহক মেডাম আহক বেয়া নাপাব আপোনালোকৰ কথা বতৰাত মই যি বুজিলো ডিএছপি মনত আপোনাৰ প্ৰতি এতিয়াও ভাল পোৱা আছে আপোনাক চাগে তেখেতে অন্তৰ খুলি ভাল পাইছিল সেয়েহে ইমান দিন আঁতৰি থকাৰ পাছতো আপোনাক পাহৰিব পৰা নাই তেখেত কৰ্মৰ খাতিৰত পুলিচ অফিচাৰ হ'ব পাৰে অপৰাধীয়ে পিছত দৌৰিব পাৰে কিন্তু আফটাৰ অল তেখেত এগৰাকী নাৰী প্ৰেম ভাল পোৱা আবেগ অনুভূতি নাৰীটো থাকিবই গতিকে কথাবোৰ অলপ ভাবি চাব বাৰু বলক বাইদেউ চাগে আপোনাৰ কাৰণে ৰৈ আছে আপুনি যাওক মই গৈ আছো খাস গাঁৱলীয়া কৰি পেলাইছে আৰে মোৰ লগৰ বন্ধু বান্ধৱী মোৰ নাক কাণ কাটিছে একো পাই আপুনি আকৌ কি কৈছে অসমীয়া ৰীতি নীতিৰ বিষয়ে জনাটো কিবা বেয়া কথা হ'ব পাৰে নেকি এইবোৰ শিকাই কি কৰিব গাঁৱত বাস কৰিব কেনে শিকিবা গাঁৱত বাস নকৰিলেও অসমীয়া ৰীতি নীতিৰ বিষয়ে জনাটো কিবা বেয়া কথা হ'ব পাৰে নেকি আজি আমাৰ বোৱাৰীকে ভাওনাৰ ওপৰত জ্ঞান দিয়া কথা আছিল নহয় ভাওনা পিছে আপুনি এই ভাওনা চিনি পায়নে নাপায় ভাওনানো মই চিনি পাব চুটি চুটি কাপোৰ পিন্ধা হিন্দী চিনেমাবোৰহে চিনি পায় তুমি কিন্তু বেছ হাঁহি উঠা কথা কোৱা দেই ভাওনা ভাওনা গাঁৱত দুখনমান চাইছিলো নহয় কৰিছিলো বৰা তোমাৰ ভাওনা চাৰ কথা মনত পৰেনে নাই সেইবিলাক মনত ৰাখিবলৈ সময় নাই মোৰ আপুনি অসমীয়া কালচাৰটো কিয় ইমান বেয়া পায় তেওঁ আগৰ জন্মত ফৰেনত জন্ম হৈছিল কি ক'লে কি বুলি ক'লে আপুনি আপুনি সঁচাকৈয়ে ভাওনা বেয়া পায় গাঁৱৰ জন্মহে আপুনি ভাওনা বেয়া পায় চাচোন ফুলৰ চেও বেয়া পায় আপুনি গাঁৱত জন্ম অৰ্থাৎ ভাওনা বেয়া পায় গাঁও মানে অতি ঘুকুত গাঁও আছিলে এতিয়া চহৰৰ ৰং চঙে লাইটৰ পোহৰত নিজৰ খোজ হেৰুৱাই জঁপিয়াই ফুৰিছে আৰু বলিউডৰ মুভি চাই চাই ভাওনা কি বস্তু পাহৰিলে মই যে ভাওনা দেখাই নাই নহয় চাবলৈ কিন্তু মোৰ খুব মন যায় খাবা নেকি দেখুৱাবা কোনটো বনাই দে মোৰ একো পচন্দ মনত নাই নহয় একো না আকৌ খিনিকে এৰি দিয়া কথা ক'ত কি কৰোঁ পচন্দ কি কৰোঁ আকৌ খিনিকে ৰূপে মই লাভিছো কোনটো বনাই দিয়া লাগি যোৱা বাপে পিতে দুইটা লাগি যোৱা ৰাৱণ টিভিখন বাপেক পুতেক নাছিল ককাই ভাই
আপুনি যিমান পাৰে সোনকালে ইয়াৰ পৰা যোৱাৰ ব্যৱস্থা কৰক বৰষুণ এৰিলে হয় ঘৰৰ পৰা চাগে পানী ওলাও গতিকে যাওক গাঁৱৰ হৈছে যাওক এই কথা ক'বলৈ তুমি কোনে আৰু অনুজ তোমাৰ সন্মুখতে মই আজি অকমান পাম বুলি মই ভবা নাছিলো তুমি মোৰ জোৱাই হৈ শাহুৰ অকমান চাই আছা লাগি থাকা মই অকণ খোজকাঢ়ি আহোঁ দেই ঐ আপুনি থাকিলে দেখোন ভালেই লাগে খোজকাঢ়ি আহোঁ মোৰ ডায়েবেটিছ আছে যে তুমি মোক খং নকৰিবাচোন খং নকৰি তোক অনুজলৈ বিয়াৰ দিয়া কথা কৈছিলো গাঁৱৰ লগত হলি গলি কৰিবলৈ মানা কৰিছিলো কিন্তু এতিয়া কি হ'ল গোটেই গাঁওখনে আহি ঘৰত সোমালেহি আপুনি গাঁও ইমান কিয় বেয়া পায় মা নামাতিবি মা নামাতিবি হেৰি নহ'লে এটা কাম কৰক এই আপোনাক কি বুলি মাতিব লাগিব আপুনিয়ে ঠিক কৰি দিয়ক ভণ্টি বুলি আকৌ নামাতিবি বয়সত